ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ সমূহত আজি তাৰিখলৈকে প্ৰধান শিক্ষকৰ পদ নাই। 1982 চনৰ পৰা এতিয়ালৈকে ৰাজ্যখনত যিমানবোৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী হ'ল সকলোৱে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম বুলি প্ৰাথমিক শিক্ষকসকলক কেৱল প্ৰতাৰণা কৰিছে। আৰু এই প্ৰতাৰণা দলিলখন ইমান দীঘলীয়া যে আমি ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰা সিদ্ধান্তকো অৱশেষত গৈ ৰাজ্যৰ বিত্ত বিভাগে নাকচ কৰিব পৰা একেখন চৰকাৰৰ দুটা বিভাগৰ মাজত সমন্বয়হীনতাৰ কথা বাৰে বাৰে প্ৰমাণিত হৈ আহিছে। শেহতীয়াভাৱে ৰাজ্য চৰকাৰৰ 2020 চনৰ 17 ডিচেম্বৰ তাৰিখে শিক্ষা বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব, জ্যেষ্ঠ সহকাৰী শিক্ষকসকলক প্ৰধান শিক্ষক ৰূপে দিব আৰু তেওঁলোকক ফাইনেন্সিয়েল বেনিফিট দিব। এই সিদ্ধান্তটো শিক্ষা বিভাগে গ্ৰহণ কৰা এই সিদ্ধান্তটো বিত্ত বিভাগে বাৰে বাৰে নাকচ কৰিছে। 31 ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টো হস্তক্ষেপ কৰি সমাধান নকৰে, তেনেহ'লে আমি আগত গুণোৎসৱৰ যেতিয়াই চৰকাৰে ঘোষণা কৰিব, যিমান দিনৰ কাৰণে গুণোৎসৱ বুলি ঘোষণা কৰে, যেইটা ফেজত ঘোষণা কৰে, আটাইকেইটা ফেজৰ আটাইকেইটা দিন ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত আমি তলাবন্ধ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম।